হাই ফ্ৰেণ্ডছ, স্বপ্নাছ ক্ৰিয়েশ্যন এণ্ড ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুনকৈ এইযোৰ কাপোৰ বনাবলৈ আৰম্ভ কৰিছিলোঁ। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেনেহ'লে ব'লকচোন কাপোৰযোৰনো মই কেনেকৈ বনালোঁ চাওঁ। ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাব, যাতে আপোনালোকৰ বুজিবলৈ অসুবিধা নহয়। কাপোৰযোৰ বনাবলৈ প্ৰথমে মই এনেকুৱা বগা কটনৰ কাপোৰ এযোৰ লৈ লৈছোঁ। কটন কাপোৰ হয়। মই প্ৰথমে আঁচলটোত এই ডিজাইনটো কৰিম, পেপা জাপিৰ এই ডিজাইনটো এনেকৈ কৰ্নাৰ দুটাত দিম আৰু মাজত এটা আঁকিম। মোৰ কাপোৰযোৰ হোৱাইট কালাৰত যিহেতু, সেইকাৰণে মই এনেকৈ ফুলটো তলত ডিজাইনটো সোমাই পিনে আঁকিব পাৰিছোঁ। চাওকচোন আপোনালোকে এনেকৈ স্পষ্ট হৈ গৈছে ধুনীয়াকৈ। মোৰ ইয়াত কাৰ্বন পেপাৰ ল'বলগীয়া হোৱা নাই। কালাৰিং হ'লে কাৰ্বন পেপাৰ ল'ব লাগিব, আপোনালোকে সেইটো মন কৰিব। এতিয়া মই এনেদৰে আঁকি গৈছোঁ তলত ডিজাইনটো দি পিনে। এইটো মই এনেকৈ কৰ্নাৰত দিছোঁ অকণমান বেকাকৈ। এইটো মই ডিজাইনটো পেনেৰে এনেকৈ আঁকি লৈছোঁ ওপৰত। এইটো মোৰ ডিজাইনটো মই এনেদৰে আঁকি ল'লোঁ। এয়া মই আঁচলটো এনেদৰে কৰিছোঁ, কৰ্নাৰত দুটা দিছোঁ, মাজত এই জাপিটো দি পিনে অকণমান ওপৰলৈ মই আকৌ সেই ডিজাইনটোকে ৰিপিট কৰিছোঁ। আচলতে এই পেপা জাপিটো বহুতখিনি যথেষ্টখিনি ডাঙৰ আছিলে, সেইবাবে মোৰ মাজত আৰু এটা নোসোমালে, গতিকে এনেকৈ মই অকণমান ওপৰলৈ এটা দিলোঁ। আৰু মই এতিয়া এয়া কালাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ নাম্বাৰখিনি মই কালাৰ কিমান নাম্বাৰ লৈছোঁ দেখাই দিছোঁ, ৰেড, গল্ডেন আৰু ব্লেক। আৰু মোৰ ব্ৰাছ মই লৈছোঁ ডাঙৰ এইটো, চাইজ 5 আৰু 0। আৰু কাপোৰযোৰ তলত পাৰি ল'বৰ বাবে আমাক এনেকুৱা পেপাৰ অকণমান প্ৰয়োজন হ'ব। এনেদৰে মই তলত পেপাৰ পাৰি ল'লোঁ আৰু এতিয়া আমি কালাৰ কৰিবলৈ আৰম্ভ কৰিম। প্ৰথমে মই মাজৰ এইখিনি ব্লেক কালাৰ কৰিম। মই ডাঙৰ ব্ৰাছডালেই লৈছোঁ, এফালৰ পৰা এনেদৰে কৰি যাম। আপোনালোকে নতুনকৈ ফেব্ৰিক কৰিলে আপোনালোকে প্ৰথমে যিকোনো কাপোৰতে ফেব্ৰিক কৰিলে প্ৰথমে বৰ্ডাৰটো আঁকি ল'ব। মানে মই এনেদৰে মাজৰ পৰা আৰম্ভ কৰিছোঁ, ঠিক তেনেদৰে নহয়। এনেকৈ আপোনালোকে ছাইডৰ বৰ্ডাৰখিনি আঁকি লৈ ভিতৰৰখিনি কভাৰ কৰিব। এনেদৰে মই ব্লেকখিনি আঁকি ল'লোঁ আৰু ছাইডৰ যিবিলাক এই কৰ্নাৰবিলাক ৰখি গৈছে মই সৰু বাছডাল দি পিছত কভাৰ কৰি দিম। নেক্সট মই এইটো তলৰ এইখিনিও মই ব্লেক কৰিছোঁ, এনেদৰে কৰি ল'লোঁ। এই কৰ্নাৰবিলাক মই পিছত সৰু বাৰ্চেৰে ফ্লেপ কৰি দিম। এইখিনি মোৰ এনেদৰে হৈ গ'ল আৰু মাজৰ এই খালী ঠাইখিনিত মই এইখিনিত ৰেড কালাৰ ইউজ কৰিম। এতিয়া মই চাওক, এই সৰু বাছডালেৰে এই ছাইডৰ কৰ্নাৰবোৰ মই ফ্লেপ কৰি গৈছোঁ। মই এনেদৰে এইখিনি ফ্লেপ কৰি ল'লোঁ। মোৰ ব্লেকখিনি কৰা হৈ গ'ল। এতিয়া মই এইটো ৰেড কালাৰটো লৈছোঁ। মাজৰ এই ঠাইখিনিত মই সৰু বাৰ্চডালেৰে এনেদৰে ফাৰ্ষ্ট মই বৰ্ডাৰটো আঁকি লৈছোঁ। চাওক, আপোনালোকেও এনেকৈয়ে কৰিব, ফাৰ্ষ্ট বৰ্ডাৰটো আঁকি ল'ব। এতিয়া মই এনেদৰে মাজৰ গোটেইকেইটা ভাগতে ৰেড কালাৰ ইউজ কৰিম। এনেদৰে মই বৰ্ডাৰখিনি আঁকি লৈ এতিয়া মই কভাৰ কৰি যাম এফালৰ পৰা। সৰু এইবোৰ কৰিবলৈ হ'লে আপোনালোকে সৰু বাৰ্চ ল'ব আৰু ডাঙৰ ভাগবিলাক কৰিবলৈ হ'লে আপোনালোকে অকণমান ডাঙৰ বাৰ্চ ল'ব, তেতিয়াহ'লে আপোনালোকৰ সোনকালে হ'ব। সৰু বাৰ্চেৰে অকণমান সময় লয়। এয়া চাওক, মই এনেদৰে এইখিনি এনেদৰে তিনিওটা ভাগত কমপ্লিট কৰিছোঁ। এয়া চাওক, মোৰ দুইটা পেপা এনেদৰে কৰি লোৱা হৈ গ'ল আৰু এতিয়া মাজৰ এই অংশখিনিত ওপৰৰ মই এইটো গল্ডেন পাৰ্ল কালাৰটো ইউজ কৰিছোঁ মই সৰু বাৰ্চডালেৰে। এতিয়া এফালৰ পৰা এনেকৈ প্ৰথমে বৰ্ডাৰটো আঁকি লৈ মই গোটেইখিনি ফিল আপ কৰি দিম। মই সৰু বাৰ্চডালেই কৰিছোঁ আৰু আপোনালোকে বাৰ্চবিলাক কালাৰ কৰোঁতে মন কৰিব যাতে বহুত সময় বাৰ্চত কালাৰ লগাই থৈ নিদিয়ে। আপোনালোকে লগালগ কালাৰ কৰিব আৰু বাৰ্চডাল পানীত জুবিয়াই দিব, নহ'লে বাৰ্চটো সোনকালে বেয়া হৈ যায়। আৰু এতিয়া মই মাজৰ এই জাপিটো কৰিবলৈ লৈছোঁ। জাপিটোৰ মই এই মাজৰখিনি গল্ডেন কালাৰেৰে কভাৰ কৰিছোঁ। জাপিটোৰ মাজৰ অংশখিনি এনেদৰে মই গল্ডেন দি এয়া কভাৰ কৰি ল'লোঁ। এয়া চাওক, মই গোটেই সম্পূৰ্ণ জাপিটো এনেদৰে কৰি ল'লোঁ। আৰু এতিয়া মই এই ত্ৰিকোণকেইটা এটা ৰেড এটা ব্লেকেৰে কভাৰ কৰিম। চাওক, প্ৰথমে মই এই ভিতৰৰ ৰাউণ্ডটো
এনেদৰে ৰেড কৰি লৈছোঁ। আপোনালোকে মন কৰিব মই এয়া সৰু ব্ৰাছডালেৰেই কৰিছোঁ। এতিয়া মই ডাঙৰ ব্ৰাছডাল ইউজ কৰা নাই। এনেদৰে এই মাজৰখিনিত মই ৰেড কালাৰ দিলোঁ আৰু ছাইডৰ দুটাত মই ব্লেক কালাৰ ব্যৱহাৰ কৰিম। আপোনালোকে দেখিছেই মই ব্লেক লগাই থৈ দিছোঁ। চাওক এনেদৰে ৰেড মই 4টা কভাৰ কৰিলোঁ ত্ৰিকোণ, আৰু বাহিৰৰ এই বৰ্ডাৰটো মই এতিয়া ৰেডেৰে এনেদৰে ফিল আপ কৰি দিম। মই জাপিটো যিহেতু 3D ষ্টাইলত আঁকিছিলোঁ, আপোনালোকেও এনেদৰে স্ক্ৰীনশ্বট মাৰি ল'ব যাতে এনেকুৱাই হয়। আঁকোতে পেপাৰত আপোনালোকে আঁকি ল'ব পাৰে। এতিয়া মই বাকী এই 4টা ত্ৰিকোণ ব্লেকেৰে কভাৰ কৰি দিম। চাওক মই এনেদৰে ব্লেক দি কভাৰ কৰি ল'লোঁ। জাপিটো খুব মৰম লাগিছে নহয় জানো? একদম 3D লাগিছে নহয়নে? এইটো মোৰ সম্পূৰ্ণ পেপাৰ আৰু জাপিৰ ডিজাইনটো ভাল লাগিছে নহয়নে? আৰু এতিয়া মই বৰ্ডাৰখিনিত এইটো মই 3D আউটলাইন লৈছোঁ গল্ডেন কালাৰৰ। আপোনালোকে মাল্টি কালাৰৰো পাই যাব, মই কিন্তু গল্ডেন ইউজ কৰিছোঁ। এয়া চাওক মই এনেদৰে বৰ্ডাৰখিনিত লগাই গৈছোঁ। এইটো আচলতে এঠা জাতীয় বাবে আপোনালোকৰ প্ৰথমে লগাওঁতে এনেকুৱা হোৱাইট দেখিবলৈ হৈছে, কিন্তু যেতিয়া শুকাই যাব তেতিয়া আপোনালোকৰ ধুনীয়া গল্ডেন এটা ডেজলিং এটা আহি যাব। অকণমান সময় আপোনালোকে শুকাবৰ বাবে দিব লাগিব। আৰু এই আউটলাইনটো লগোৱাৰ সময়তো আপোনালোকে তলত পেপাৰ বা কিবা এনেকুৱা কাগজ দি ল'ব যাতে বেক চাইডত লাগি নাযায়, মানে আঠাটো লাগি নধৰে কাপোৰখনত। আৰু মই পেপাৰটোতো এনেদৰে জাষ্ট বৰ্ডাৰখিনিত মই এই গল্ডেনটো দিছোঁ। বহুত দিলে ভাল নালাগিব বুলি ভাবিয়েই মই এনেদৰে জাষ্ট বৰ্ডাৰখিনিত কৰি লৈছোঁ। আপোনালোকে জনাবচোন মোৰ ডিজাইনটো কেনেকুৱা লাগিছে। যদি ভাল লাগিছে আপোনালোকৰ মৰম পাম বুলি আশা ৰাখিলোঁ। এয়া চাওক শুকোৱাৰ পিছত মই আপোনালোকক দেখাই দিছোঁ। এয়া ধুনীয়াকৈ এটা গল্ডেন ডেজলিং এটা আহিছে চাওকচোন। আৰু মোৰ আঁচলটো এনেদৰে মই কমপ্লিট কৰিলোঁ। আৰু মই ছাইডটোতো এই মাজৰ জাপিটো ছাইডটোত মই পাৰি হিচাপত দি দিছোঁ এটা এটাকৈ, আৰু মাজতো মই গোটেই গাৰ অংশটোতো এনেদৰে মই এটা এটা জাপিয়ে দিছোঁ। আৰু মই এই ছাইডত চাওক এইটো মই লেচ লগাই দিছোঁ। আৰু মই কাপোৰযোৰত এনেদৰে দহি বটি ল'লোঁ, আৰু এইযোৰ মোৰ সম্পূৰ্ণ কাপোৰযোৰ কমপ্লিট হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে কাপোৰযোৰ চাই জনাব। আৰু আগলৈও এনেদৰে ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।